নমস্কাৰ, আপোনালোকক মোৰ চেনেলটোলৈ আদৰণি জনাইছোঁ। যিহেতু আমৰ বতৰ, মই আমৰ ৰেচিপি এটা বনাব ওলাইছোঁ। তাৰ বাবে মই কেইটামান আম ধুই ভালদৰে মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াৰ বাবে মই এটা পিঁয়াজ কাটি লৈছোঁ, জলকীয়া 4টা লৈ লৈছোঁ, বেহৰ 1 চামুচ লৈ লৈছোঁ আৰু জিৰা অকণমান লৈ লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত তাত তেল অলপ দি লৈছোঁ, অকণমান পাঁচফোৰণ দিছোঁ। এতিয়া মই তাত পিঁয়াজ দি লৈছোঁ, জলকীয়াখিনিও দি দিছোঁ আৰু জিৰাখিনি দি দিছোঁ। ভালদৰে পিঁয়াজ আৰু জলকীয়াখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে, তাত মই অকণমান বেহৰ দি ভালদৰে ভাজি ল'ম। কাটি থোৱা কেঁচা আমখিনি ইয়াতে দি লৈ ভালদৰে লৰাই লৈ ইয়াতে নিমখ 1 চামুচ, হালধি 1 চামুচ দি ভালদৰে লৰাই ঢাকনিখন দি অকণমান সিজিবলৈ দিম। দুই মিনিটমান পিছত ঢাকনিখন গুচাই আমখিনি ভালদৰে লৰাই দিম। আমখিনি ভালদৰে লৰাই মিহলি কৰি দিয়াৰ পিছত তাত 1 কাপ পানী মিহলাই দিম। এতিয়া ভালদৰে লৰাই আমখিনি আকৌ ঢাকনিখন দি সিজিবলৈ দিম। ইয়াতে অকণমান গুড় মিহলাই দিছোঁ, আপোনালোকে চেনিও দিব পাৰে, মই গুড় দিছোঁ মিঠা হোৱাৰ কাৰণে। দি ভালদৰে লৰাই আমখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া জিৰাৰ গুড়ি 1 চামুচ দি দিছোঁ, আকৌ ঢাকনিখন দি দিছোঁ। চাওক, আমখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি আমখিনি নমাই থৈ দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাতৰ লগত এই আমৰ টকখন পৰিৱেশন কৰিছোঁ। আপোনালোকে ৰুটি, পুৰি, পৰঠাৰ লগতো আপোনালোকে খাই চাব পাৰে।